নমস্কাৰ বন্ধুসকল, আজি মই নগা ৰুষ্টাৰবয়ক লগ কৰিব গৈ আছোঁ। ইয়াক মিনিমাম 2 ঘণ্টামান লাগিব যাওঁতে। ইয়াৰ ঘৰ লংকা কাকি। মই ফোন কৰিছোঁ, ই ঘৰত নাই, ইয়াৰ জেঠাইকৰ ঘৰত আছে বোলে। তথাপিও মই যাওঁ, লগ কৰি আহোঁ, চাওঁ লগ কৰিব পাৰোঁ কি নাই। তো বলক গৈ থাকোঁ। মনটো শান্তি, যেনে তেনে আৰু দুদুমণীয়া কলটো ৰিচিভ কৰিছে। এতিয়া মোক মাতিছে, কিন্তু ই ঘৰত নাই। ইয়াৰ কিবা জেঠাইকৰ ঘৰত আছে, তোমাৰ 2 নম্বৰ কাকি, লংকা পাৰ হৈ বোলো। ইয়াৰ পৰা আৰু 2 ঘণ্টা লাগিব। মই এতিয়া দবকত আছোঁ। দিয়ক, মই এতিয়া গৈ থাকোঁ আৰু আজি ইয়াক লগ কৰি যামেই মই। এতিয়া মই বাছৰ পৰা নামিছোঁ এইটো, কিন্তু ই ক'লে এতিয়া কিবা 2 নম্বৰ চাৰিআলি, এই 2 নম্বৰ চাৰিআলিত যাবলৈ। এতিয়া মই অটোত উঠি আছোঁ এতিয়া। আৰু গাইজ ফাইনেলি আহি লগ পালোঁ নগা ৰুষ্টাৰবয়ক। হাই ব্ৰ আহিছিল মিষ্টাৰ চাহিদ। তো বহুত বেছিকৈ ভাল লাগিছে। সি 1 ঘণ্টামান আগত কি কয় ফোন কৰিছিল যে আমাৰ তাত আহি আছোঁ বুলি। বাট মই ঘৰত নাই, আৰু ঘৰত মানে মাহঁত ভণ্টিক আনিবলৈ গ'ল। মই আছিলোঁ জেঠাইহঁতৰ ঘৰত। তো তাৰ পৰা ইয়াক লগ কৰিবলৈ আহি গ'লোঁ। আৰু সি মানে আহিছে এদিন 2 দিনৰ আগত ক'ব লাগে যে মোক লগ কৰিবলৈ আহিছোঁ। যদি মই নাথাকিলোহেঁতেন, ইয়াত যদি নাথাকিলোহেঁতেন, সি আকৌ উল্টি গ'লগৈহেঁতেন ঘৰত। নিজৰ বহুত বেছি বেয়া লাগিলে। লগ কৰিম বুলি ভাবিছোঁ, লগ কৰিলোঁ আৰু বহুত দিন ধৰি আশা আছিলে ইয়াক লগ কৰিম, কিন্তু লগ কৰিলোঁ মানে লগ কৰিলোঁ আৰু। এইটো বহুত বেছিকৈ ভাল লাগিছে। আৰু ইয়াৰ এটা চেনেল আছে, মজা মজা পুৰা ফালি আছে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেওঁৰ চেনেলটো। মোক যেনেকৈ দৰে আপোনালোকে ছাপোৰ্ট কৰিছে, যেনেদৰে আগবঢ়াই নি আছে তো তাকো ছাপোৰ্ট কৰিব। সি নতুনকৈ চেনেলটো ক্ৰিয়েট কৰিছে, বেছি দিন 1 মাহমান হৈছে তো বহুত ভাল ভাল ৰ'ষ্ট কৰি আছে। চ' আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেওঁকো ছাপোৰ্ট কৰিব। ৰুষ্টাৰবয়ক লগ কৰি আহিলোঁ এতিয়া, আৰু গৈ থাকোঁ না। ই বহুত সময় দিছে মোক। কিবা ঘৰত মানুহ নাই, ইয়াক জেঠাইকৰ ঘৰত আছে, তথাপি মোক লগ কৰিব আহিছে। সেইকাৰণে ইয়াক ভাল লাগিছে। আৰু বেলেগ কিবা কিবি কথা পাতিছোঁ আৰু এতিয়া গৈ থাকোঁ। शुभारंभ कुछ मीठा हो